So guys, welcome back to my video. So আজি ৰিপাব্লিক ডে আমি সেইকাৰণে সৰুকৈ ৰাইড এটা শ্বিলঙলৈ গৈ আছোঁ. এটা টাইম হৈছে 10:06. পাছফালে একদছ লগোৱা আছে, যোৱাকালি একদছ লগাইছোঁ. ক'ত গৈ আছে ট্ৰিপ একো খোৱা নাই ৰাতিপুৱা, জাষ্ট উঠিছোঁ আৰু আহিছোঁ. ডমিনৰ যিটো ষ্টক টায়াৰ আহে একদম বেয়া টায়াৰ, একদম মানে বাইকখন এতিয়া এনেকুৱা লাগি আছে যে নাচি আছে. আজি ইমান এটা ট্ৰেফিক নাই, বাইকৰ টায়াৰটো নাচি আছে, বিৰাট নাচি আছে. গুৱাহাটী চিটিটো অলপ লাহে লাহে যাওঁ, নহ'লে মোৰ এক্সজষ্টটো লাগি আছে, ভয় লাগে ন. 10,000 ৰুপিছৰ ফাইনটো আহি গ'লে মোৰ হৈ যাব. পুৰা পুলিচ ৰখি আছে চাইডে চাইডে. ধৰিব নধৰিব নাজানে, কিন্তু মই এক্সজষ্টৰ চাউণ্ডটো লুকাব লাগিব. ইয়াতো পুৰা পুলিচ ৰখি আছে, চব জেগাতে পুলিচ ৰখি আছে দেখোন. আজি ইফালে মই এক্সজষ্ট লগাই আহিছোঁ. ৰং চাইডৰ ৰিভাৰ্চ মাৰি আছে. সেইটো ৰাতিপুৱা টায়াৰটো গৰম হোৱা নাই কাৰণে বেছিকৈ খোৱাবলৈ ভয় লাগিছে. অলপ টায়াৰটো ৱাৰ্ম আপ হৈ লওক. আমি সোমালোঁ শ্বিলং ৰোড. শ্বিলঙত দেখোন মই এটাও বাইকাৰ্ছ দেখা নাই এতিয়ালৈকে. সব কি লেট নেকি? না আমি সবচে ফাষ্ট, না আমি সবচে লেট? বা আগত কি কুঁৱলী পৰি আছে, বাপৰে বাপ. আৰু কি ধুনীয়া এটা ভিউ. ৰখি আছে ইয়াত কৃষ্ণ. কি কয়? 6,000. 6,000. 6,000. ফুল টেংক দিয়ক, ফুল টেংক দিয়ক. চ' গাইজ জাষ্ট অলপমান ব্ৰেকফাষ্টটো কৰি ওলালোঁ, জাষ্ট চাহ একাপ আৰু. অ'কে, বাইকৰ কাৰণে ন' টোল পাছ. That's a very good thing. এক্সজষ্টৰ চাউণ্ডটো চালিয়া ওলাই আছে বে. পুৰা ৰাস্তা খালী আজি. Oh yeah. কচম পিছফালে থকাটো স্লিপ খাই গৈছিলে দেই. ইয়াত নিয়ৰ পৰি আছে চাগে, সেইটো কাৰণে পুৰা চকা স্লিপ খাই আছে. আৰু অলপ নিয়ৰ মানে খতম হ'ব লাগিব. আৰু চাইড মোৰ টায়াৰটো ইমান এটা গৰম হোৱা নাই নেকি, নে MIF-ৰ কাৰণে এইটো হৈছে. মা Oh my God.
একদম ডাঙৰ এক্সিডেণ্ট হৈছে বে ডাঙৰ এক্সিডেণ্ট এটা হৈ আছে ইয়াত টাৰ্ণিঙতে ইয়াত কোনোবা পৰিলে যে আমিও পৰিম হা ফটোখনটো ধুনীয়া কোনোবা যদি পৰে নহয় আমিও যাম খেলা চগাইছে এইটো এক বস্তু টিপছ লাগি আছে পুৰা এখন ত্ৰিদীপৰ বাইক এখন মোৰ বাইক পুৰা লাইন আপটো চাব পাৰে লাইন আপ মানে দুখনে আছে শ্বিলঙৰ এই কৰ্ণাৰিং কেইটাই ধুনীয়া চবচে কেতিয়াবা এনেকুৱা ৰাস্তাত মই V3খন বহুত মিছ কৰোঁ V3খনতেই কৰ্ণাৰিং লোৱা মানে আৰু মজাই বেলেগ তাৰ সুখেই বেলেগ সেইখনো শুই গ'লো সেই মাটিৰ লগত মানে ৰাস্তাৰ লগত এইটো ৰাস্তা বেয়া এইটো একদম বেয়া ৰাস্তা এইটোত বহুত এটা স্লিপ মাৰে ৱেলকাম টু শ্বিলং 62 কিলোমিটাৰ এহেড এনেকৈ হ'ব লাগে কৰ্ণাৰিঙত উৰি পৰি যাব লাগে চকচকীয়া ৰাস্তা বে পুলিচ আছিলে তাত 6,000-7,000তে আছো তাতকেতো বেছি ওপৰত যোৱাই নাই ডমিনাৰ ৱেইটটো ৰিডিউচ হৈ গৈছে নিচিনা ফিল হৈ গৈছে সঁচাকৈ আৰু এতিয়া এইটো চাইডে এক্সজষ্টটো লগা নাই নহ'লে মোৰ এইটো চাইডে কৰ্ণাৰিং কৰি দিলে মানে তোমাৰ ৰাইট হেণ্ড চাইডে তো এক্সজষ্টৰ সেইটো লাগি যায় মানে তলত টাইম কিমান হ'ল 11:10 পুৰা স্কুটি গেং গাড়ীবিলাকে এইফালে যায় এইফালে যায় কিয় মানে বুজি নাপাওঁ Why confusing me, bro? Okay, let's take that long wala cornering. Kosong be. Cornering on kete afalar brake mari bana lage. Nale moi etia golo hoy.
very bad mistake, something I learned now. বাপৰে বাপ, দুইখনো একেলগে কিয় যাব লাগে বে? পাৰ নকৰি কৰ্নাৰিং কৰাটো মজাই বেলেগ আছে। ডিফিকাল্টি লেভেল এইটোহে। খৰচ টকাটোৱে নাচিছে আজি। এইখনৰ কি হ'ল? আনিবলৈ পৰা নাই ব্ৰ, হেল্প দিব লাগিব নেকি? What a view! Oh, 152 মাহ প্ৰথম বে, গমেই পোৱা নাই মই ইমান স্পীডত গৈ আছোঁ বুলি। You can't catch me bro. বাপৰে বাপ, কি ধুনীয়া জেগা বে। মা প্ৰথম বে, 102 103ত মই কৰ্নাৰিং লৈ আছোঁ বে। এনেকা কৰ্নাৰিং হ'লে কি মজা। ফকতীয়া বিহু এইবিলাক কি কৰি দিছে, মাটি কাটি কাটি চেচ। ত' ফাইনেলি আমাৰ আগফালে আছে উমিয়াম লেক। চাইডত উমিয়াম লেক, কি ধুনীয়া ভিউ। চাইডত উমিয়াম, কি ধুনীয়া লাগিছে, কি ধুনীয়া লাগিছে উমিয়ামটো। বেয়া ঠাণ্ডা এইফালে। তো গাইজ, কি ধুনীয়া ভিউ চাইডত উমিয়াম, সেইটো চাইডত আমি গৈ আছোঁ ডাউনৱাৰ্ডছ। কি এটা ধুনীয়া ভিউ।
ইয়াতকৈ তলত যাব পাৰি নি? কি এটা ভিউ! इधर बाइक लेके जा सकता है ना? हाँ? कुछ देखने के लिए बैठने के लिए जगह है ना? हाँ ठीक है। ओके ঘুমাই দিম ক'ত যাম বে ঘুমাই ক'ত যাম বে থকাই তেনেকুৱা এটা জেগাত আহিছোঁ য'ত চাগে কোনো অহা নাই আজিলৈকে জংঘলে মংঘলে কিন্তু মজা জেগা ক'ত যায় এইটো জেগা মানে Let's see. কেমেৰাটো ইমান এটা চাৰ্জ নাই ল' বেটাৰী মাৰিয়ে আছে What a view. Guys, check কৰক এটা view. So guys, আমি আহিছোঁ শ্বিলং এইটো ভিউ চেক কৰিব পাৰে আজি পাব্লিকে চেক কৰক আইকন আছে এইটো জেগাটো আনএক্সপ্ল'ৰ্ড আছে আজিলৈকে কোনো অহা নাই আমি দুটাই চব ফাৰ্ষ্ট টাইম পাইছোঁ ইয়াত